নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি থালিখন দেখিছেনে? কিনো ৰান্ধিছোঁ চাওঁ আহকচোন। প্ৰথমতে বুট মাহ ধুনীয়াকৈ ভাজি লৈছোঁ, দেখিছেনে? বুট মাহখিনি মানে একদম ধুনীয়াকৈ শুকানকৈ ভাজি লৈছোঁ দেই, পিঁয়াজ আৰু জলকীয়া দি পেলাই ৰং চঙীয়াকৈ ভাজিছোঁ, একদম ৰঙা, যাতে খাওঁতে খাবলৈ ভাল লাগে ন, কৰকৰীয়াকৈ ভাজিছোঁ দেই। এইখিনি ভাজি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি ছাইড কৰি থৈ দিম। আজি থালিখনত মানে বিশেষ বহুতখিনি বস্তুৱে আছে। কি ৰান্ধিছোঁ গোটেইখিনি এটা এটাকৈ দেখাই থাকিম। প্ৰথমতে ভাজিখন দেখাইছোঁ। ভাজিখন দেখাৰ পিছত আৰু এখন ভাজি বনোৱা গৈছে, বুট মাহ, বন্ধাকবি, আলু সেনেকৈ গোটেইখিনি দি পেলাই ধুনীয়াকৈ এইখন ভাজিও বনাই পেলাই ছাইড কৰি থৈ দিছোঁ। গোটেইখিনিয়ে মানে অলপ অলপকৈ দেখাইছোঁ। দেখিছেনে ভাজিখন? এইখিনি ধুনীয়াকৈ বনাই পেলাই এইখিনিও ছাইড কৰি পেলাই থৈ দিছোঁ। তাৰপিছত কণী বইল কৰিছোঁ দেই, কণী আৰু আলু বইল কৰিছোঁ। চাওকচোন গোটেই ভিডিঅ'টো কেনেকৈনো কৰিছোঁ। দেখিছেনে? কণী 4টা লৈছোঁ, 4জন মানুহৰ কাৰণে 4টা কণী, আৰু এই আলুখিনি ধুনীয়াকৈ বইল কৰি পেলাই ছাইড কৰি থৈ দিছোঁ। এয়া অমিতা আৰু কচুৰ লগত আলু জোল এখন বনোৱা গৈছে। এইখিনি একদম মানে জালুক দি পেলাই ধুনীয়াকৈ একদম জ্বলা কৰি পেলাই খাবলৈ ভাল লগাকৈ এইখিনি বনোৱা গৈছে। এইখিনিও এতিয়া ছাইড কৰি থৈ দিম। আৰু কিনো ৰান্ধিছোঁ চাওঁ আহকচোন। বিশেষ আলহী চালহী কোনো নাহে দেই, ঘৰত খাবৰ কাৰণেই বনোৱা গৈছে। তাৰপিছত এইখিনি ধুনীয়াকৈ বনাই কৰি পেলাই এইখিনি থৈ পেলাই আৰু কি ৰান্ধিছোঁ চাওঁ আহক। কেতিয়াবা এনেকৈও খাবলৈ মন যায় ন, অলপমান মানে জালুক সৰহকৈ দি পেলাই খাবলৈ। তাৰপিছত এই কণীৰ জোলখিনি বনোৱা চাওঁ আহকচোন। ইয়াতে নৰসিংহ পাত দিয়া গৈছে, আৰু যোনখিনি আলু বইল কৰি থৈছিলোঁ সেই আলুখিনি ভাঙি পেলাই পিঁয়াজ জলকীয়া দি পেলাই ধুনীয়াকৈ একদম তেল মৰা চিষ্টেমত এনেকৈ ভাজি আছোঁ দেই। ইয়াত অকণ পানী দি দিছোঁ, বেলেগ একো বস্তু দিয়া নাই। এনেকৈ দি পেলাই ইয়াতে পানী অলপমান দি দিম। কণীকেইটা দি পেলাই অলপমান ভাজি পেলাই তাৰপিছত পানী অলপমান দি দিম। বইল কণীকেইটা ধুনীয়াকৈ কাটি পেলাই নিমখ হালধি সানি পেলাই কণীকেইটা ভাজি কৰি লৈছিলোঁ দেই। ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে দি দিছোঁ। দি পেলাই এতিয়া ইয়াতে অকণমান গৰম পানী এড কৰি দিম। কোনে এনেকৈ বনাই খাই কমেণ্টত জনাবচোন। বিশেষকৈ মই জ্বলা মছলা খাব পৰা হোৱা নাই কাৰণে এনেকৈ খাবলৈ দিছে, আৰু সেইটো কাৰণে এনেকৈ দেখিছেনে। ইয়াতে এতিয়া অকণমান গৰম পানী দি দিছোঁ। গৰম পানী দি পেলাই এইখিনিতে ধুনীয়াকৈ উতলিবলৈ দিম। তেন্তে চাওঁ আহকচোন কিনো ৰন্ধা গৈছিলে। কণী আৰু এনেকৈ আলু দি জোল এখন, বন্ধাকবি ভাজি এখন, তাৰপিছত এই ছাইডত আচাৰ লৈছোঁ। আচাৰ লৈ পেলাই একদম তাৰপিছত এই বুট মাহ ভাজিখিনি লৈছোঁ। তাৰপিছত এয়া কচু আৰু অমিতা সেনেকৈ এখন জোল বনোৱা গৈছিলে, জাল দি পেলাই সেইখিনি ছাইডতে লৈ লৈছোঁ। আৰু এখন ৰেচিপি বনোৱা গৈছিলে, সেইখিনি মানে দেখুওৱা নহ'ল। কি বনোৱা গৈছিল গম পাইছেনে? ঔটেঙাৰ লগত মাছৰ তৰকাৰী এখন বনোৱা গৈছিলে, সেইখিনি দেখুওৱা নহ'ল। পিছত আকৌ আনি পেলাই মায়ে বাঢ়ি পেলাই বাতিতে ছাইডত দি দিছে। এয়া দেখিছেনে? মাছৰ জোল এখনো, টেঙা জোল এখনো বনোৱা গৈছিলে। চাওকচোন থালিখন দেখি কাৰ লোভ লাগিছে ক'বচোন দেই কমেণ্টত। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ন। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই কমেণ্টত জনাব নাপাহৰিব দেই। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। ধন্যবাদ।